নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমত তৃতীয়বাৰ মানুহৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি দ্বিতীয় খণ্ডৰ দ্বিতীয় অধ্যায়। মইনবৰী গাঁৱত। বৰপেটা মহকুমাৰ পৰা প্ৰায় ২৫০০ মাইল পশ্চিমে বগুড়িবাৰী মৌজাৰ ভিতৰত মইনবৰী নামে এখন গাঁও আছে। এই গাঁওখন চাউলখোৱা নৈৰ পাৰত উত্তৰা দক্ষিণাভাৱে আছে। গাঁৱৰ সন্মুখতে এখন মুকলি সৰু পথাৰ, সন্মুখত এটা উত্তৰা দক্ষিণাকৈ আলি। গাঁওখন ডাঙৰ, প্ৰায় ২০০-২৫০ ঘৰ মানুহৰ বসতি। পূবে আৰু দক্ষিণে চাউলখোৱা নৈ। সেই নৈৰে সেই সময়তো গাঁৱৰ মানুহবিলাকে উজাই বৰপেটালৈ আৰু উভতিয়াই গোৱালপাৰালৈ অহা যোৱা কৰিছিল। পশ্চিমে এখন বৰ মুকলি পথাৰ, সেই পথাৰত মানুহবিলাকে ধান সৰিয়হ কৰিছিল। দক্ষিণে প্ৰায় ব্ৰহ্মপুত্ৰৰ পাৰলৈকে এখন অগাধ অটব্য অৰণ্য। সেই অৰণ্যৰ পৰা গাঁৱলীয়াহঁতে খেৰ খাগৰি ইত্যাদি আনে আৰু তাত মাজে মাজে জাল পাতি মাঘৰ আৰু বহাগৰ বিহুত পহু ধৰে। অৰণ্যৰ ভিতৰত ভালেমান ডোবা আৰু বিলো আছিল। সেইবিলাকত মাজে মাজে গাঁৱৰ মানুহবিলাকে ৰাইজ উঠি মাছ মাৰিছিল। গাঁৱৰ মানুহবিলাক উদ্যোগী, সাহসী আৰু সুখী আছিল। মাহঁতে দুদিন চাউলখোৱা নৈৰে ভটিয়াই ৩ দিনৰ দিনা এই মইনবৰী গাঁও পালে। সিহঁতৰ নাওবিলাক ঘাটত চপাৰ আগেয়ে মইনবৰীৰ মানুহবিলাকে ঘৰ-দুৱাৰ এৰি হাবিয়ে-বননিয়ে সোমালগৈ। মইনবৰী পায়েই মানহঁতে সিহঁতে আগেয়ে পঠোৱা মান-কটকী কেইটাৰ পৰা শুনিলে, চন্দ্ৰকান্ত ৰজাই হেনো হাদিৰাত সৈন্য-সামন্ত গোটাই সিহঁতৰ সৈতে আকৌ ৰণ দিবলৈ সাজু হৈ আছে। মিংগি মাহাই কেতিয়াও নাভাবিছিল যে চন্দ্ৰকান্ত ৰজাই গুৱাহাটীৰ যুঁজত হাৰি আকৌ সিহঁতৰ সৈতে ৰণ দিব পাৰিব। এতিয়া মইনবৰী পায়েক এই কথা শুনি মিংগি মাহাই বামে দি অহা মানজাক আহি নোপোৱালৈকে আৰু আগবাঢ়ি যোৱাটো উচিত যেন বিবেচনা নকৰি তাতে সিজাক মানলৈ বাট চোৱাটোকে যুগুত ভাবি মইনবৰী গাঁৱতে বাসৰ কৰিবলৈ থিৰ কৰিলে। মানহঁতে নাৱৰ পৰা নামি গাঁৱত সোমাই মানুহবিলাকে এৰি থৈ যোৱা ঘৰবিলাকত বাসৰ কৰিলে। মিংগি মাহাই এটা বৰ ডাঙৰ হাউলিত নিজে ৰ'ল আৰু গাঁৱৰ পৰা বাঁহ কটাই আনি বন্দীবিলাকক থবলৈ ৩-৪টা ঘৰ সজালে। সেই ঘৰকেইটাৰ বেৰবিলাক ডাল বাঁহেৰে দিয়ালে আৰু ঘৰকেইটা নদীৰ পাৰতে অলপ আঁতৰা-আঁতৰি কৰি সজাই তাৰ ওচৰতে কেতখিনি পৰীয়া মান থাকিবলৈ সৰু সৰু ঘৰ কৰাই দিলে। লক্ষ্মীকান্ত বৰুৱাক এটা ঘৰত, বৰনগৰীয়া বৰুৱাক এটা ঘৰত, শান্তিৰাম ভকতক এটা ঘৰত থলে। পমিলা আৰু মনোমতী দুয়োকে নিজে থকা ঘৰটোৰ ওচৰতে এটা ঘৰ কৰাই তাতে থলে। এইদৰে মিংগি মাহাই মইনবৰীক কোঠ মাৰিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে গুৱাহাটীত মানক বলে নোৱাৰি ৰাতাৰাতি এখন সৰু চুচি নাৱেৰে ব্ৰহ্মপুত্ৰইদি ভটিয়াই ৪ দিনে গোৱালপাৰা পাইছিলহি। গোৱালপাৰা পাই স্বৰ্গদেৱে নিজৰ লুপ্ত ৰাজ্য উদ্ধাৰ কৰিবলৈ আকৌ চেষ্টা কৰিলে। তেওঁ এযোৰ মানুহ কলিকতালৈ গভৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাৰ্ষ্টৰ গুৰিলৈ পঠালে, এযোৰ মানুহ পঞ্জাৱলৈ শিখৰণু আনিবলৈ পঠালে আৰু নিজেই গোৱালপাৰাত থকা ইংৰাজ প্ৰতিনিধি ডেভিডচন চাহাবক সহায় খুজি নথৈ কাবু-কোকালি কৰিলে। ডেভিডচন চাহাবে তেওঁৰ কথা সকলোবিলাক জনাই যেতিয়া ৰংপুৰৰ ডেভিড স্কট চাহাবলৈ চিঠি লিখি চন্দ্ৰকান্ত ৰজাক সহায় কৰিবলৈ অনুমতি খুজিলে, স্কট চাহাবে সেই চিঠিৰ উত্তৰ একো নিদি চিঠি ইণ্ডিয়া গভৰ্ণমেণ্টলৈ পঠালে। ইণ্ডিয়া গভৰ্ণমেণ্টে সেই চিঠি পায়ো ততালিকে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱক সহায় কৰিবলৈ একো অভিপ্ৰায় নকৰিলে। নন ইণ্টাৰভেনশ্যন পলিটি। নন ইণ্টাৰভেনশ্যন পলিটিৰ অৰ্থাৎ আমি কাৰো ৰাজ্যত হস্তক্ষেপ নকৰোঁ। এই মতৰ বশৱৰ্তী হৈ ইংৰাজ গভৰ্ণমেণ্টে অসমীয়া জাতিৰ উদ্ধাৰৰ অৰ্থে ততাতৈয়া প্ৰতিকাৰ নকৰিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে একো উপায় নেপাই হাদিৰালৈ পাৰ হৈ গৈ নিজেই ওচৰৰ গাঁও-ভূঁইবিলাকত সোমাই মানুহবিলাকক উত্তেজিত কৰি কিছুমান সৈন্য গোটালে আৰু সেই সৈন্যৰ ওপৰত কৃষ্ণৰাম কলিতা নামেৰে এজন পুৰণি কামৰূপীয়া ভাল মানুহক সেনাপতি পাতি আৰু কেতখিনি মুছলমান গোটাই লৈ সেই মুছলমানৰ ওপৰত মিৰৌলা নামেৰে এজন হাঁহিয়াল মুছলমানক সেনাপতি কৰি হাদিৰাত কোঠ মাৰি ৰ'ল। তেওঁ তাত থকাৰ কিছুমান দিনৰ ভিতৰতে পঞ্জাৱৰ পৰা চৈতন্য সিং নামেৰে সেনাপতি এজন ৫০০ শিখৰণুৱা লৈ আহি পালে। সেই শিখৰণুৱা পাই স্বৰ্গদেৱে এইবাৰ মানক বলে পাৰিম বুলি ভাবি আনন্দ মনেৰে যুঁজৰ আয়োজন কৰি ল'ল।
প্ৰিয় শ্ৰোতাসকল, দ্বিতীয় অধ্যায় সমাপ্ত হৈছে। আকৌ লগ হ'ম তৃতীয় অধ্যায়ত। তেতিয়ালৈ ধন্যবাদ।